নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ কোনখন? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰখন হৈছে টকিঅ'। কোনখন দেশে পৃথিৱীৰ আটাইতকৈ বেছি কয়লা উৎপাদন কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, চীনে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য হৈছে মহাভাৰত। পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাতটো হৈছে এঞ্জেল জলপ্ৰপাত। পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, তক্ষশিলা বিশ্ববিদ্যালয়। কুমুদু ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, ইণ্ডোনেছিয়া। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, মাউণ্ট এভাৰেষ্ট। সৌৰজগতত কিমানটা গ্ৰহ আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, 8টা। পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ কোনখন? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, চীন। পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, হামিং বাৰ্ড। পৃথিৱীত কিমানখন মহাসাগৰ আছে? উত্তৰ অপশ্যন চি, পৃথিৱীত 5খন মহাসাগৰ আছে। পৃথিৱীৰ আটাইতকৈ শুকান ঠাই কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, পৃথিৱীৰ আটাইতকৈ শুকান ঠাই হৈছে আটাকামা মৰুভূমি। বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশ কোনখন? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, পৃথিৱীৰ কাগজৰ মুদ্ৰা জাৰি কৰা দেশ চীন। কোনখন দেশত পৃথিৱীৰ আটাইতকৈ বেছি ভোটাৰ আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, ভাৰতত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ।